কিয় কাৰণে কিয় কাৰণে বন্ধ দিছে যাইছ কিয় কাৰণে বন্ধ দিছে এইটোৰ এইটো কি Okay, so hey guys, welcome back to my YouTube channel. আপোনালোকে চাইছে হিমাংশু ব্লগছ আৰু বহুতখিনি চেনেলত ভিডিঅ' দিব হোৱা নাই আৰু আপোনালোকে সবে গমে পায় লকডাউন চলি আছে আৰু লকডাউনৰ বাহিৰত গ'লে কি হ'ব গমে পায় দেখিলেই কি হ'ব বাহিৰত গ'লে আৰু সেইবাবে আমি বাহিৰত নাযাওঁ আৰু ৰুমতে ভিডিঅ'টো কৰিম চাই থাকক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যদিও মোৰ চেনেলটোৰ নাম হিমাংশু ব্লগছ হ'লেও মোৰ কিছুমান ডান্সৰ ভিডিঅ' এইটো চেনেলত পাই থাকিব আৰু গতিকে এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আপোনালোকে গমে পাইছিলে আমি মুম্বাই আহিছিলোঁ মাৰ্চৰ 11 তাৰিখে আৰু মুম্বাই আহিছিলোঁ আমি মাৰ্চৰ 13 তাৰিখে আমাৰ ডান্সৰ ক্লাছ আছিল 16 তাৰিখৰ পৰা মাৰ্চৰ আৰু আমি 16, 17, 18, 19 আমি ক্লাছ কৰিলোঁ আৰু 19 তাৰিখৰ ক্লাছ কৰিলোঁ আৰু 20, 21 তাৰিখৰ পৰা লকডাউন ষ্টাৰ্ট হৈ গ'ল আৰু লকডাউনৰ কাৰণে আমি ক্লাছ যাব পৰা নাই যদিও আমি ৰুমতে প্ৰেক্টিছ কৰি আছোঁ আৰু কিদৰে প্ৰেক্টিছ কৰোঁ সেইবোৰ আজি আপোনালোকক দেখাম আপোনালোকে গমে পাইছে মুম্বাই এতিয়া পৰিস্থিতি বহুতেই বেয়া আৰু কৰোণা সংখ্যাত বহুতেই বৃদ্ধি পাইছে আৰু সেইবাবে আমি 1 তাৰিখে ঘৰত যাম বুলি ভাবিছোঁ আৰু ফ্লাইটৰ টিকেট কাটিছোঁ যদি টিকেট কেঞ্চেল নহয় আমি সেইদিনা ঘৰত যাম আৰু তাৰে এটা ভিডিঅ' পাব আৰু আমি ক'ত কিদৰে থাকোঁ এবাৰ চাই লওঁ মোৰ লগত আছে এতিয়া Sadab हाय यो এতিয়া बोला Sadab কিবা ক'ব बोलो मेरा भैया का अगर वीडियो अच्छा लगे तो लाइक कीजिए शेयर कीजिए सब्सक्राइब कीजिए मेरा भी एक चैनल है उसे सब्सक्राइब कीजिए लाइक कीजिए कमेंट कीजिए एंड बेल आइकन को दबाइए सबसे पहले देखने के लिए আৰু মই ইয়াৰ চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিম আৰু আজি আৰু মই এতিয়া ডান্স প্ৰেক্টিছ কৰিম চাই থাকক আজিলৈ ইমানে যদি ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই